Hey guys, welcome back to my YouTube channel. Good morning. সকলো ভালে আছে আৰু ভালে কুশলে থকা মই কামনা কৰোঁ। মই গৈ আছোঁ বৰ্তমান এঠাইলৈ। ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখাই থাকিম, চাই থাকক। আৰম্ভ হৈ গ'ল জাৰ্ণি, গৈ আছোঁ, চাই থাকক। লং ওলা ভিডিঅ' কৰি আছোঁ। এই পথাৰৰ মাজত হ'লেও আমাৰ গাঁৱৰ ৰাস্তা পকা, চৰকাৰখনে ভাল এটা সুবিধা দিছে, যে নহওক ভাল লাগিছে। বাকী কিছুমান কাম অলপ চলপ বেয়া কৰি আছে, অলপ চলপ মানে কৰি আছে। যিহেতু মই ৰাজনীতিৰ পক্ষত নাযাওঁ, এইবিলাক নাজানো। চাওক ধাৰণি পথাৰ, ইমান ধুনীয়া গাঁৱলীয়া পৰিৱেশ, কিবা এটা ভাল লাগে পৰিৱেশটো। চহৰ অঞ্চলতকৈ গাঁৱৰ পৰিৱেশটো আটাইতকৈ বহুত বেছি ভাল লাগে। এয়া হ'ল আমাৰ ধনচিৰি পাই গ'লোঁ, আপোনালোকক দেখাই আছোঁ। আহি পাই গ'লোঁ বিশ্বনাথ চাৰিআলি। বিশ্বনাথ চাৰিআলিৰ পৰিৱেশটো আগতকৈ অলপ বেলেগ হৈছে, কাৰণ ৰাস্তা ঘাট বনাই আছে এফালে আৰু দোকান পোহাৰো ভাঙি আছে। উন্নত পৰিৱেশ, যে নহওক কেইদিনমান পিছত ঠিক হৈ যাব। এফালে চাওক চানাবাজি। ইয়াত এটা ঘটনা হৈ গৈছে। আমি য'ত ৰখি আছোঁ এয়া হৈছে গহপুৰ, আৰু গহপুৰত নামিছিলোঁ। বেয়া ভোক লাগি আছে, ৰাতিপুৱা গাড়ীত উঠিছোঁ। তাৰপিছত গহপুৰত নামিলোঁ, গাড়ীখন ৰখালে 10 মিনিটৰ কাৰণে। মই কণ্ট্ৰাক্টৰটোক ক'লোঁ, দাদা মই কিবা এটা খাই আহোঁ। ঠিক আছে, কণ্ট্ৰাক্টৰে ক'লে ঠিক আছে খাই আহাগৈ। মই যেনে খাব গ'লোঁ, তাৰপিছত খাই বিল দি গুচি যেতিয়া বাহিৰলৈ আহিলোঁ, তেতিয়া দেখা পালোঁ গাড়ীখন নাই, গাড়ীখন ওলাই গ'ল। তাৰপিছত মোৰ হাহাকাৰ লাগিল। তাৰ লগে লগে আমি বেলেগ এখন গাড়ী লৈ ওলাই গ'লোঁ, লালুক অভিমুখে। আৰু গাড়ীৰ কণ্ট্ৰাক্টৰজনক ফোন কৰিলোঁ, তেওঁ কৈছে যে নাই, বেগখন আমি ফাইনেলি আহি পালোঁ লখিমপুৰ লালুকত। আৰু এটা ঘটনা হৈ গ'ল আজি। ঘটনাটো হ'ল, গহপুৰ আহি পাইছোঁ, গাড়ীৰ পৰা নামিছোঁ, বেয়া ভোক লাগিছে। গ'লোঁ হোটেলত খাবলৈ, 10 মিনিটৰ কাৰণে গৈছোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ গাড়ীখন গুচি আহিল। গাড়ীত মোৰ বেগ আছিলে, ইম্পৰ্টেণ্ট বস্তু আছিলে বেগত। টেনশ্যনত আৰু ভিডিঅ' কৰা নহ'ল। বেগখন পাইছোঁ বাৰু, কণ্ট্ৰাক্টৰে দিছে। যে নহওক, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু এনেকৈ মৰম দি থাকিব। আগলৈ ভাল ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। আৰু মোৰ যিসকল নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ।